আমার গোসাইগাঁও সাব ডিভিজন অধীনস্থ আমার এই ভিতৰুৱা অঞ্চলত থকা জাৰাগুৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজে স্থাপন কৰা যেটো আমাৰ জাৰাগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, যেটো এতিয়া PMC জাৰাগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুল বুলি আমি জানো। আমাৰ অসম চৰকাৰৰ যেটো স্কুলবিলাকৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত চেংচন কৰি দিয়া যিখিনি আমি পুঁজি পাইছিলোঁ, সেই পুঁজিৰ পইচা সঠিকভাৱে ব্যৱহাৰ কৰি আমাৰ SMDC স্কুল অথৰিটি তেওঁলোকে যৌথভাৱে যেটো এটা ভাল আজি স্কুল গৃহ নিৰ্মাণ কৰি উলিয়াইছে। সেই স্কুল গৃহখন নিৰ্মাণৰ পিছত মুকলি কৰিবৰ কাৰণে ক্লাছ কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আজি তেওঁলোকে মুকলি কৰাৰ এটা কাৰ্যসূচী ল'লে। সেই কাৰ্যসূচীত আমি আমাৰ আমন্ত্ৰণ মৰ্মে মই নিজে উপস্থিত হ'লোঁ। আমাৰ স্থানীয় MLA এই গোসাইগাঁও MLA সমষ্টিৰ MLA হয়, তেওঁ মোৰ একালৰ আফচুৰ সতীৰ্থও হয়, এতিয়াও MLA কলিগ হয়, মাননীয় জিৰণ বসুমতাৰী ডাঙৰীয়া তেখেতেও আছে, আৰু মোৰ BTCৰ কলিগ MCLA এইখন সমষ্টিৰ আমাৰ উইলিয়াম নাৰ্জাৰী ডাঙৰীয়া তেখেতেও আছে। লগতে আমি কোকৰাঝাৰৰ পৰা আমাৰ BTCৰ ডাইৰেক্টৰ এডুকেশ্যন আৰু লগতে ইঞ্জিনিয়াৰ SSR আমি আজিৰ এই যেটো গাম্ভীৰ্যপূৰ্ণ এটা কাৰ্যসূচী আমাৰ এই অঞ্চলৰ ৰাইজক লৈ পেলাই আমাৰ SMDC আৰু স্কুল কৰ্তৃপক্ষৰ পৰা ল'লে। একেলগে থাকি পেলাই আজি আমাৰ এই স্কুলখন আমি মুকলি কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমাৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক মানে ভালকৈ যাতে পাঠদান দিব পৰা এটা আমাৰ শ্ৰেণীকোঠাৰ দৰকাৰ আছিল, সেইখিনি শ্ৰেণীকোঠাটো আজি তেওঁলোকক আমি গতাই দিলোঁ। আমি যেটো দেখিছোঁ ইয়াত আহি পেলাই জাৰাগুৰি PMC হায়াৰ ছেকেণ্ডাৰী স্কুলখনৰ ছাৰাউণ্ডিং যেটো এটা আমি এনভাইৰনমেণ্টটো দেখা পাইছোঁ, সঁচাকৈ খুব মানে এটা ভাল লোকেশ্যনত আছে আৰু খুব এটা ভাল কম্পাউণ্ডৰ ভিতৰতে এইখন স্কুল আছে। আমাৰ স্কুলখনত যথেষ্ট এই অঞ্চলৰ চাৰিওপিনে যিহেতু এতিয়া ওচৰে পাঁজৰে ভাল স্কুল নাই, আমাৰ উত্তৰ দক্ষিণ পূব পশ্চিম যিবিলাক আমাৰ অঞ্চলবিলাকত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ মানুহবিলাকৰ সন্তানবিলাকে ইয়াত আহি পেলাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে। সেইটো এটা শিক্ষাৰ মূল মানে কেন্দ্ৰবিন্দু হিচাপে এই অঞ্চলৰ ৰাইজে চবেই জানে, আমিও জানো যে জাৰাগুৰি এই হায়াৰ ছেকেণ্ডাৰী স্কুলখনত বহু আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে, শিক্ষা লাভ কৰি আছে, আৰু ভাল ভাল ছাত্ৰ ছাত্ৰীসকলে এইখন স্কুলৰ পৰা ওলাই গৈছে। গতিকে এইখন স্কুলৰ শিক্ষাৰ দিশত উন্নতিৰ পথত আগুৱাই নিয়াত যথেষ্ট অৰিহণা আছে। মই এইখন স্কুলৰ যিসকল ফাউণ্ডাৰ আছে আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে একালত তেখেতসকলে খেৰী ঘৰতে স্কুলখন চলাইছিল বুলি গম পাইছোঁ। আমাৰ সঁচাকৈ আমাৰ এইখন স্কুলত যিটো এটা অভাৱৰ দিশ আছিলে, মানে মই জনামতে এইখন স্কুলত তেনেকুৱা ধৰণৰ আমাৰ ভাল এটা লাইব্ৰেৰীৰ তেনেকুৱা কথা নাছিলে, য'ত নেকি ছাত্ৰসকলেও পঢ়িবৰ কাৰণে অধ্যয়ন কৰিবৰ কাৰণে শিক্ষকসকলেও অধ্যয়ন কৰিবৰ কাৰণে এই সুবিধাখিনি তেওঁলোকে পোৱা নাছিলে। ইমান দিনলৈকে খুব কষ্টৰে চলি অহা আজি এই অভাৱটো পূৰণ কৰিবৰ কাৰণে স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে এটা বিল্ডিং আজি লাইব্ৰেৰীৰ কাৰণে তেওঁলোকে সেইটো বাছি উলিয়াইছে, আৰু আজি লাইব্ৰেৰী খুব ভালকৈ আমাৰ য'ত নেকি একেলগে আমাৰ বহু ছাত্ৰ ছাত্ৰীবিলাকে শিক্ষকসকলে অধ্যয়ন কৰাৰ এটা সুযোগ হিচাপে তেওঁলোকে পাইছে। আৰু এই কামটো আজি আমাৰ ইয়াত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ দ্বাৰা দি তেওঁলোকে যেটো মানে দায়িত্ব বা কৰ্তব্য হিচাপে পালন কৰি ইয়াত কাৰ্যসূচী লৈছে। আমাৰ ডাইৰেক্টৰ এডুকেশ্যন মাননীয় জগদীশ প্ৰসাদ ব্ৰহ্মদেৱক লাইব্ৰেৰীখন মুকলি কৰিবৰ কাৰণে দায়িত্ব দিছে। মই তেখেতক আমি একেলগে জিৰণ বসুমতাৰী MLA আছে, তেখেতক আমি সহায় কৰিছোঁ। আজিৰ পৰা এইখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও বা শিক্ষকসকলেও সুন্দৰকৈ আমাৰ মানে ইয়াত অধ্যয়ন কৰিবৰ কাৰণে ষ্টাডি কৰিবৰ কাৰণে তেওঁলোকে সুবিধা পাইছে, সুযোগ পাইছে।